তোমাৰ সতে হ'ব ধুনীয়া গাইছে ধুনীয়া গাই তুমি তুমি ধৃতৰাষ্ট্ৰক জন্মন্ধৰ বুলি ক'বলৈ মামা ঘৰতো আছে মামা ঘৰ ককাই মহ চৰাবলৈ যায় আমাৰ মহৰ শিংকেইটা এই চাদৰখন মেলি থাকিব পাৰে ইমান ডাঙৰ। নমস্কাৰ, মই শ্ৰী দেৱমানস বৰুৱাই মোৰ ইউটিউব চেনেল দেৱমানস বৰুৱা অফিচিয়েললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ কাষত আছে এজন ব্যক্তি যাৰ নাম হৈছে মোৰ শ্ৰদ্ধাৰ অংকুৰজ্যোতি শইকীয়া। তেখেতে বহুতো সুন্দৰ সুন্দৰ কৌতুক অভিনয় বা একক অভিনয় বহুত সুন্দৰভাৱে উপস্থাপন কৰে। তেখেতৰ সেই একক অভিনয় বা কৌতুক অভিনয় আপোনালোকৰ মাজলৈ এই ভিডিঅ'টোৰ মাধ্যমেৰে আগবঢ়াই দিম। সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু ভিডিঅ'টো ভাল পালে চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰি আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব আৰু মোৰ চেনেলত যদি কোনোবা নতুনকৈ আহিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। অংকুৰ দা, আপোনাৰ মই প্ৰথম পৰিচয়টো জানি ল'ব বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম অংকুৰ শইকীয়া, কৌতুক অভিনেতা বুলি সকলোৱে জানে। মোৰ ঘৰ জগদুৱাৰ সোণাৰীগাঁৱত তিয়কত অৱস্থিত। ওৰফে মোৰ নাম ঋতুৰাজ শইকীয়া, কিন্তু কৌতুক অভিনেতা অংকুৰ শইকীয়া বুলি সকলোৱে জানে আৰু মই কৌতুক কৰি ভাল পাওঁ, একক অভিনয় কৰি ভাল পাওঁ, সেয়াই মোৰ পৰিচয়। নমস্কাৰ, মই এতিয়া কৌতুক অভিনয় আৰম্ভ কৰিবলৈ লৈছোঁ। প্ৰথমতে আপোনালোকক শুনাবলৈ লৈছোঁ এটি একক অভিনয় মহাভাৰতৰ দুৰ্যোধন, গান্ধাৰী আৰু ধৃতৰাষ্ট্ৰৰ। শুনকচোন। প্ৰথমতে ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীয়ে কথা পাতি থাকে, তাৰ পাছতে দুৰ্যোধন সময় আহে। নুশুনে, ই মোৰ কথা নুশুনে, গান্ধাৰী সি মোৰ কথা নুশুনে। কিয় নুশুনিব? আপুনি তাৰ পিতা, আপুনি তাৰ জন্মদাতা। পুত্ৰই যদি পিতাৰ কথা শুনে, মাতাৰ কথা নুশুনি নাথাকে গান্ধাৰী। মই তাক কিমান অনুনয় বিনয় কৰিলোঁ, কিমান অৰ্পণ চেষ্টা কৰিলোঁ, সি মোৰ কথা নুশুনিলে। আৰু মই কি কৰা নাই গান্ধাৰী, মই কি কৰা নাই? কেঁচুৱা ল'ৰাৰ দৰে কোলাত বহুৱাই কলো, বাবা দুৰ্যোধন, তই যুদ্ধ নকৰিবি, পাণ্ডৱ তোৰ পৰ নহয়। সি মোৰ কথা নুশুনিলে। বিশ্বাস নহয় মহাৰাজ। কি বিশ্বাস নোহোৱাৰ কথা কৈছা গান্ধাৰী? কি বিশ্বাস নোহোৱাৰ কথা কৈছা? আপোনাৰ কথা। তুমি ধৃতৰাষ্ট্ৰক জন্মন্ধৰ বুলি ক'বলৈ শিকিছা? অভিনয় নকৰিব নাথ, অভিনয় নকৰিব। আপুনি এই কুৰুক্ষেত্ৰ মহাসমৰ যুদ্ধৰ বাবে দায়ী। শাস্তি দিয়া গান্ধাৰী, শাস্তি দিয়া। যি পাষাণৰ ৯৯টা সন্তান মৃত্যু হোৱাৰ স্বত্তেও বুকু নকপিল, এই পাষাণক এই অবলা ৰমণীয়ে কিদৰে শাস্তি দিব নাথ? তুমি ৰাজেশ্বৰী, তুমি ৰাজমাতা, শাস্তি দিয়া। পুত্ৰৰ শোকত বিফল হবলৈ কৈছা? হৈছো, কাহানি বাই হৈছো, কান্দি কান্দি মোৰ হিয়া চকু পানীৰে উপচাই পেলাইছো। সৌৱা আহিছে। কোন আহিছে গান্ধাৰী, কোন আহিছে? দুৰ্যোধন আহিছে। দুৰ্যোধন আহিছে? মোক শয্যালৈ লৈ যোৱা গান্ধাৰী, মই আৰু থিৰে থাকিব পৰা নাই, মোক শয্যালৈ লৈ যোৱা। আই, মোক বোলে মাতিছিলা? আই, তোমাৰ কি হৈছে? তুমি নামাতা কিয়? মই কম শুনিবি বাচা। কোন দিনা তোমাৰ অবাধ্য হৈছে মাতা? কোৱা মাতা, হে জননী। বাচা, তই যুদ্ধ কৰিব নালাগে বাচা, তই যুদ্ধ কৰিব নালাগে। মাতা, তুমি একেটা কথাকে কিয় বাৰে বাৰে ধৰি আছা মাতা? কিয় ধৰি আছো তই নাজানো? ১০০টা সন্তান, তই আৰু দুঃশাসন আছ। তই যুদ্ধ পৰিহাৰ কৰ বাচা, তই যুদ্ধ পৰিহাৰ কৰ। মাতা, পৰিহাৰ কৰিলে সমৰ আহিবনে ঘূৰি মোৰ চেনেহৰ বাতাহ উদয়? পৰিহাৰ কৰিলে সমৰ নোৱাৰে মুচিব কপালত লেখা বীৰতাই লিখাৰে ৰেখা মাতা। ভীমাৰ্জুন দুহে অভিমত, সন্ধিৰ প্ৰস্তাৱ কৰিলে ভীমাৰ্জুনে সন্ধিত দিব মত। কৌৰৱৰ সন্ধি মাতা পাণ্ডৱৰ হতে। কি ক্ষতি? ক্ষতি একোটাই মাতা, কিন্তু এই সন্ধিৰ বাবে লক্ষ লক্ষ বীৰে দিয়া নাই প্ৰাণদান উন্মাদৰ দৰে। এই সন্ধিৰ বাবে ভাৰতৰ একছাত্ৰী সম্ৰাট দুৰ্যোধনে যুদ্ধৰ আয়োজন কৰা নাছিলে মাতা। আশীৰ্বাদ কৰো পুত্ৰ, যুদ্ধ যেন জয় হ। আৰু যদি হয় পৰাজয়? তোমাৰ সন্তান মই, নাই মৃত্যুৰ ভয়। তোমাৰ সন্তান মই, নাই মৃত্যুৰ ভয়। নমস্কাৰ,
এতিয়া মই কৰ্ণ আৰু পদ্মাৰ কথোপকথন ক'বলৈ লৈছোঁ, শুনকচোন। পদ্মা! পদ্মা, পদ্মা, স্বামী, পদ্মা, জীৱন ৰহস্য মোৰ শুনিবা অভাগী। স্বামী, আপুনি কি কৈছে? মই একো বুজিব পৰা নাই। মই কোন জানা পদ্মা? জানো, আপুনি মোৰ প্ৰিয়তম, আপুনি মোৰ স্বামী, দেৱতাৰো দেৱতা। আৰু কি জানা? আৰু মোৰ জানিবৰ নাই প্ৰয়োজন। সুতপুত্ৰ কৰ্ণ মই। জানো, নাজানা, নাজানা পদ্মা, সুতপুত্ৰ আছিলো এদিন, আজি হলো কুন্তীৰ পুত্ৰ মই, জ্যেষ্ঠ পাণ্ডৱৰ। উপহাস নকৰিব স্বামী। উপহাস নোহে পদ্মা, উপহাস নোহে। যমুনাৰ তীৰত কুন্তী মাতৃ আহি কৈ গল নিজ মুখে আজিৰ প্ৰভাতত, ৰাধাৰ তনয় তুমি নহয় নহয়, কুন্তীৰ পুত্ৰ তুমি জ্যেষ্ঠ পাণ্ডৱৰ। হে দয়াময়, তোমাৰ কি অনন্ত লীলা, অপাৰ কৰোণা। কৰোণা নহয় প্ৰিয়ে, ই যে এক প্ৰতাৰণা, নহলে ব্যৰ্থ কৰি জীৱনৰ সোণালী গৰিমা। শিৰ পাতি লৈ লৈ ঋষিৰ অভিশাপ, জীৱন যৱনিকা পৰাৰ আগতে জানিলোহেঁতেন যদি ৰাজ ৰাজেশ্বৰী মাতৃ কুন্তী বুলি, স্বাৰ্থপৰ সমগ্ৰ পৃথিৱী মাতো স্বাৰ্থৰ আকৰ। স্বামী, প্ৰিয়ে, শৈশৱৰ কলংকৰ কলিমা সানি সহিলো যিমান অপমান, কতা কতা তথাপিতো নাকান্দিলে জননীৰ প্ৰাণ। হীন বুলি, নিজ বুলি দুৰ্নচৰ্যই অস্ত্ৰ শিক্ষা নিদিলে ঘৃণাই। দুৰ্পদ ৰজাৰ জীয়াৰী দ্ৰৌপদীৰ স্বয়ম্বৰ দিনা সুতক বৰমাল্য নকৰো বুলি দান কৰিছিল কত অপমান, কিন্তু আজি স্বামী, অতীতৰ জীৱন ৰহস্য কি গোপন আছিল? ৰহস্য আছিল মোৰ অতি গোপন। কি ৰহস্য? শুনা তেন্তে পদ্মা। অকুমাৰী কালতে দেখা পালে আদিত্য তেজক কন্দক তোমাৰ, নীলাজৰ চেকা ধুই নিকা কৰিবৰ নিমিত্তে কণমানি শিশুক নদীৰ গৰ্ভত অম্লান বনত বিসৰ্জন দিলে। কোন চেনেহী মাতৃয়ে? কান্তু হোৱা পদ্মা, তথাপি জননী মোৰ আৰাধ্য দেৱী। এতিয়া পিছে কি কৰিব? কি কৰিম? যাক মই শাখা বুলি ভাটা বুলি ললো আঁকোৱালি, শাখা মোৰ ভাটা মোৰ মাথো দুৰ্যোধন, শাখা মোৰ ভাটা মোৰ মাথো দুৰ্যোধন। প্ৰিয়ে, স্বামী, ব'লা আমি অলপ বিশ্ৰাম লওঁগৈ। বলক নাথ। আহা। ধন্যবাদ। নমস্কাৰ, মই এতিয়া আপোনালোকক শুনালোঁ একক অভিনয়। এতিয়া আপোনালোকক শুনাবলৈ লৈছোঁ কৌতুক। দুটা ল'ৰা সৰু সৰু ল'ৰা ছোৱালী কথা পাতি আছে। তেনেকুৱাতে দুটা ল'ৰা বহি আছে, বহি থাকোঁতে ইটোৱে সিটো কেনেকৈ কথা পাতে আপোনালোকক অকণমান শুনাম। এটা ল'ৰাই কৈছে, আমাৰ দেউতা একদম গৰমে গৰমে চাহ খাই দিয়ে। ইটোৱে কৈছে, ইটো ল'ৰাই কৈছে, এই তহঁতৰ দেউতাই গৰমে গৰমেহে খায়, আমাৰ দেউতাই তাতকৈও গৰমে গৰমে খায়। তাৰপৰা এটাই কৈছে, ই তহঁতৰ দেউতাই কি গৰমে গৰমে খায়, আমাৰ ককাই তাতকৈও গৰমে গৰমে খায়। তাৰপৰা ইটোৱে কৈছে, তে তইচোন কচোন তহঁতে দেউতাই কেনেকৈ গৰমে গৰমে খায়। তাৰপৰা এটাই কৈছে, আমাৰ দেউতাই চাহ বনাই থাকোঁতে খাই থাকে, বনাই থাকে খাই থাকে। তাৰপৰা ইটোৱে কৈছে, ই আমাৰ দেউতাই কি কয় জান, আমাৰ দেউতাই চাহ খাব এচামুচ, গাখীৰ খাব এচামুচ, পানী খাব এচামুচ, তাৰপৰা ষ্ট'ভটোৰ ওপৰতে এনেকৈ বহি থাকে আৰু। তাৰপিছত আৰু এনেকৈ কথা পাতি তিনিটা আকৌ এটাই কৈছে, এটা ল'ৰাই কৈছে, আমাক মামা ঘৰ মহ এটা আছে, শিংকেইটা বহুত ডাঙৰ। তাৰপৰা আকৌ ইটোৱে কয়, আমাৰ মামা ঘৰতো আছে, মামা ঘৰ ককাই মহ চৰাবলৈ যায়, আমাৰ মহৰ শিংকেইটা এই চাদৰখন মেলি থাকিব পাৰে, ইমান ডাঙৰ। তাৰপিছত ইটোৱে কৈছে, ই আমাৰ জেঠাই ঘৰত যিটো মহৰ শিং আছে, এটা শিং শিৱসাগৰত থাকে, এটা শিং একদম তিনিচুকীয়াত থাকে। তেতিয়া আৰু সেইকেইটাই মানে ফুটলি মাৰি মাৰি কথা পাতি আছে। তেনেকুৱাতে ওচৰতে মানে কি হ'ল, মানে অনুষ্ঠান এটা আছিলে, অনুষ্ঠানটোলৈ গৈছে, অনুষ্ঠানটোত আৰু কবিতা আবৃত্তিৰ অনুষ্ঠান হৈ আছে। তাৰপিছত আৰু দেখিছেগৈ আঁতৰৰ পৰা চাইছে যে কবিতা আবৃত্তি অনুষ্ঠান হৈ আছে। তেনেকুৱাতে কবিতা আবৃত্তি কৰিবলৈ গ'ল। তেহেঁতিকেইটাই ভাবিছে আমিও কবিতা আবৃত্তি কৰিম নেকি। তেনেকুৱাতে তেহেঁতি বহি পেলাই চাই আছে আৰু কবিতা আবৃত্তি অনুষ্ঠান চাই আছে। তেনেকুৱাতে চাওকচোন আপোনালোকৰ অনুষ্ঠানটো কেনেকৈ হৈ আছে।
নমস্কাৰ। এয়া আপোনালোকৰ সন্মুখত কবিতা আবৃত্তি অনুষ্ঠান চলি আছে। এতিয়া আপোনালোকৰ সন্মুখলৈ পাৰ্থপ্ৰতিম শইকীয়াক আমি মাতিছোঁ কবিতা আবৃত্তি কৰিবলৈ। এয়া আপোনালোকৰ সন্মুখত পাৰ্থপ্ৰতিম শইকীয়া। আহক, আহা পাৰ্থপ্ৰতিম শইকীয়া, লাজ নকৰিবা, আহা। নমস্কাৰ, মোৰ নাম পাৰ্থপ্ৰতিম শইকীয়া। মই ইয়াতে এটা কবিতা আবৃত্তি কৰিম। কবিতাটোৰ নাম হৈছে কুলি। কুলি কুলি আকৌ এবাৰ মাত, কুলি আকৌ এবাৰ মাত। কুলি আকৌ এবাৰ মাত, কুলি আকৌ এবাৰ মাত। ধুনীয়া হৈছে। যোৱা উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলোঁ। পাৰ্থপ্ৰতিমক আমি উজ্জ্বল ভৱিষ্যতৰ প্ৰাৰ্থনা কৰিলোঁ। আৰু আমাৰ দ্বিতীয় প্ৰতিযোগী আছে, কি আছিলে নামটো? অঞ্চুমানক আমি মাতিছোঁ। অঞ্চুমান কি আছিলে? শৰ্মা, ৰাইট, নাম অঞ্চুমান শইকীয়া। এয়া আপোনালোকৰ সন্মুখত অঞ্চুমান শইকীয়া। আহা অঞ্চুমান, আহা, ভয় নকৰিবা, আহা। নমস্কাৰ, মোৰ নাম অঞ্চুমান শইকীয়া। মই ইয়াতে এটা কণমানি শিশু গীত গাম। পুতলাৰে খেলো মই জানানে, এতিয়া মই ডাঙৰ হ'লো ভাল নালাগে। দৰা কইনা খেলো মই জানানে, এতিয়া মই ডাঙৰ হ'লো ভাল নালাগে। অকণিতে খেলিছিলো টুকুৰানে, এতিয়া খেলিম জানা তোমাৰ সতে। হ'ব। ধুনীয়া গাইছে। আৰু আমি উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলোঁ। আমাৰ তৃতীয় প্ৰতিযোগী, আমাৰ শেষৰ প্ৰতিযোগী আছে। কি নাম আছিলে? তোমাৰ নাম কি আছিল? হেম কলিতা, ৰাইট। হেম কলিতা, আহা। আচ্ছা, হেম কলিতা, তুমি কি গাবা? মই এটা কবিতা আবৃত্তি কৰিম। কবিতা আবৃত্তি, বঢ়িয়া। আহা হেম কলিতা, এয়া আপোনালোকৰ সন্মুখত হেম কলিতা। আহা হেম কলিতা, ভয় নকৰিবা, আহা। নমস্কাৰ, মোৰ নাম হেম কলিতা। মই এটা কবিতা আবৃত্তি কৰিম। কবিতাটোৰ নাম হ'ল নেগাম যা বালজনী। নেপায় নহয়, তেনেকে ক'ব নেপায় নহয়। আহা, কোৱা কবিতাটোৰ নাম কৈ দিয়া। কবিতাটোৰ নাম নকম যা। কেলে কান্দিছা? ভয় নকৰিবা। কবিতাটোৰ নাম কৈ দিয়া। কবিতাটোৰ নাম প্ৰথমতে কোৱাটোৱে আছিলে দেখোন, কুলি। কুলি, বঢ়িয়া হৈছে। ভয় নকৰিবা, কৈ দিয়া। কুলি আকৌ এবাৰ মাত, কুলি আকৌ এবাৰ মাত। বঢ়িয়া হৈছে। এওঁক আমি উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলোঁ। এতিয়া আমাৰ কবিতা অনুষ্ঠান আমি সামৰণি মাৰিছোঁ। আৰু আশা ৰাখিছোঁ সকলোৱে যাতে চাই ভাল পালে কবিতা অনুষ্ঠানটো। এই কবিতা অনুষ্ঠানটো চাই কেনেকুৱা পালে? আমাৰ দেৱমানস বৰুৱাৰ আমি অনুগ্ৰহত দেৱমানস বৰুৱাই আমাক এখন সুবিধা দিয়াৰ কাৰণে আমি তেখেতক আমি ভক্তিভৰা শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু আশা ৰাখিছোঁ আপোনালোকে সকলোৱে তেওঁক এই অকণমান সাহস দি পেলাই আগবাঢ়ি যোৱাত অকণমান সুবিধা দিয়ে। তাৰ এই কামনাৰে সদৌ অসমবাসীক মই কৌতুক অভিনেতা অংকু শইকীয়াই আপোনালোকলৈ শ্ৰদ্ধা ভক্তি নিবেদন কৰি এটাই কামনা কৰিছোঁ, এটাই আশা ৰাখিছোঁ, যাতে দেৱমানস বৰুৱাক আপোনালোকে আগবঢ়াই দিয়াত অকণমান সহায় কৰে আৰু শ্বেয়াৰ কৰি দিয়ে আৰু কাষতে থকা বেল আইকনটো বজাই দিব। বহুত ধন্যবাদ অংকুৰদালৈ আছে। ইমান কৰ্মব্যস্ততাৰ মাজতো যে আমাক এইকণ সময় দি আমাৰ ভিডিঅ' প্ৰস্তুত কৰোঁতে যি তেওঁ সহায় আগবঢ়ালে, তেওঁক আমি ধন্যবাদ জনাইছোঁ। আৰু এইটো ভিডিঅ' আপোনালোকে মৰম দিব বুলি আশা কৰিলোঁ। আগলৈও তেনেধৰণে অংকুৰদাৰ এনেধৰণৰ খুহুতীয়া ভিডিঅ' আপোনালোকলৈ আগবঢ়াই আনিম। ধন্যবাদ। আজিলৈ আহোঁ, বাই।